অষ্টম মানৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ইংৰাজী বিষয়ৰ আলোচনাত আমি ডক্সৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত এই পাঠটোৰ দ্বিতীয় অংশটি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই পাঠটো আলোচনা কৰাৰ প্ৰাক মুহূৰ্তত আজিৰ এই বিশেষ অংশটিৰ শব্দ অৰ্থসমূহ তোমালোকৰ বাবে আগবঢ়াইছোঁ। আশা কৰোঁ তোমালোকে এই শব্দ অৰ্থসমূহ বহীত লিখি ৰাখিবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা। এতিয়া আহাচোন আমি শব্দ অৰ্থসমূহ চাওঁ। ৱৰ্ড মিনিং, শব্দ অৰ্থ। ৰোডছ তাৰমানে ৰাস্তা, ব্ৰিজেছ মানে দলং, এ লিটল অলপ পৰিমাণৰ, ভেহিকলছ মানে যান বাহন, এনাফ মানে যথেষ্ট, এনুৱেল মানে বাৰ্ষিক, গ্ৰাণ্ট মানে অনুদান, ডিপাৰ্টমেণ্ট তাৰমানে বিভাগ, কেন মানে পৰা। তোমালোকে যদি কোৱা আই কেন তাৰমানে মই পাৰোঁ, গতিকে কেন মানে পৰা মনত ৰাখিবা। কণ্ট্ৰিবিউট মানে বৰঙণি, আমি বৰঙণি দিয়া কাৰোবাক কণ্ট্ৰিবিউট কৰা সেইটোৱে বুজায়। এইবাৰ পৰৱৰ্তী শব্দ অৰ্থসমূহ চাওঁ আহা। ছাবষ্টেঞ্চিয়েলি মানে উল্লেখযোগ্যভাৱে, উইচ মানে হৈছে ইচ্ছা বা আশা, প'ৰ এই শব্দটোৱে দুটা অৰ্থ বুজায়, দুখীয়া আৰু দুৰ্ভগীয়া। লাষ্ট ইয়েৰ তাৰমানে যোৱা বছৰ, লেফ্ট মানে এৰিছিল, ডাইড মানে মৃত্যু হৈছিল, ডিফাৰেণ্টলি এবল্ড তাৰমানে বিশেষভাৱে সক্ষম, পিপল তাৰমানে মানুহ, লাইক মানে একে বা দৰে, ডেইলি মানে দৈনিক, কোৰ্চ মানে দৰকাৰী কাম বন। ছামথিং কিবা এটা, স্পেন্স মানে খৰচ কৰা, বিটাৰ ঠেটুৱে ধৰা, কোল্ড মানে ঠাণ্ডা, নাইটছ মানে ৰাতি, ডোণ্ট ৱৰি চিন্তা নকৰিবা, স্পেচিয়েল মানে বিশেষ, নিডছ মানে প্ৰয়োজন, লাইফ মানে জীয়াই থকা, ডিগনিটি মানে সন্মান। য়াং তাৰমানে ডেকা, ভলিণ্টাৰ মানে উপজাচি, লাৰ্ণ মানে শিকা, অউন মানে নিজৰ, এনজয় মানে আনন্দ, হবিজ মানে হবি, নৰ্মেল মানে সাধাৰণ, ইণ্ডিপেণ্ডেণ্ট মানে স্বাধীন। ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি এবাৰ পাঠটো আলোচনা কৰোঁ। ডক্সৰী, হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু ফাদাৰ? দেউতা, তোমালোকে কেনেকুৱা ধৰণৰ কামবিলাক কৰা? কংকেমিলিয়ে কৈছে, উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ, ব্ৰিজেছ, হাউচেছ ফৰ দ্য প'ৰ এণ্ড ছ' অন। আমি বিল্ড মানে সাজো, এণ্ড ৰিপেয়াৰ মানে হৈছে মেৰামতি কৰোঁ, ৰুৰেল ৰোডছ গ্ৰাম্যাঞ্চলৰ ৰাস্তা, ব্ৰিজেছ দলং, হাউচেছ ঘৰ, ফৰ দ্য প'ৰ দুখীয়া মানুহখিনিৰ কাৰণে, এণ্ড ছ' অন আৰু তেনেকুৱা ধৰণৰ কামেই আমি কৰোঁ। ডক্সৰী, হুৱেৰ ডু ইউ গেট অল দ্য মানি ফ্ৰম? তোমালোকে এই সকলোখিনি টকা পইচা ক'ৰ পৰা পোৱা? কংকেমিলি, এ গুড কুৱেশ্যন, এটা ভাল প্ৰশ্ন কৰিছা। দ্য পঞ্চায়ত ৰেইজেছ এ লিটল মানি ফ্ৰম টেক্সেছ অন ভেহিকলছ, ৰিভাৰ ঘাটছ, বাজাৰ্ছ এণ্ড বিলছ এটচেট্ৰা। পঞ্চায়তে উঠাই এ লিটল অলপ পৰিমাণৰ, মানি টকা পইচা, ফ্ৰম টেক্সেছ টেক্সৰ পৰা বা কৰ কাটলৰ পৰা, অন ভেহিকলছ যান বাহনৰ, ৰিভাৰ ঘাটছ নদী ঘাটবিলাকৰ পৰা, বাজাৰ্ছ মানে বজাৰৰ পৰা, এণ্ড
বিলছ আৰু বিলসমূহৰ পৰা উঠায়। ডক্টৰী, ইজ ডেট মানি এনাফ টু ডু ছ' মাছ ৱৰ্ক? ইমানখিনি বেছি কাম কৰিবৰ কাৰণে এই টকা পইচাখিনি যথেষ্ট হয়নে? কংকে মিলিয়ে কৈছে, উই গেট এন এনুৱেল গ্ৰাণ্ট ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট। আমি লাভ কৰোঁ এন এনুৱেল গ্ৰাণ্ট, বাৰ্ষিক অনুদান, ফ্ৰম দ্য পঞ্চায়ত, ক'ৰ পৰা? পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, পঞ্চায়ত আৰু গ্ৰাম্য বিকাশ ডিপাৰ্টমেণ্ট বিভাগৰ পৰা, অফ দ্য গভৰ্ণমেণ্ট, চৰকাৰৰ। দ্য লোকেল MLA, স্থানীয় বিধায়কে অৰ মিনিষ্টাৰ্ছ বা মন্ত্ৰীয়ে কেন অলছ' কণ্ট্ৰিবিউট ছাবষ্টেঞ্চিয়েলি ইফ দে উইচ, যদি তেওঁলোকে ইচ্ছা বা আশা কৰে, মাজে সময়ে বা উল্লেখযোগ্যভাৱে প্ৰয়োজন বুলি যদি ভাবে, মিনিষ্টাৰ বা স্থানীয় বিধায়কে বৰঙণি আগবঢ়ায়। ডক্টৰী, হোৱাই ডোণ্ট ইউ বিল্ড এ হাউচ ফৰ প'ৰ ধনীৰাম বাবু? কিয় তোমালোকে সেই দুৰ্ভগীয়া বা দুখীয়া ধনীৰামৰ বাবে এটা ঘৰ বনাই দিয়া নাই বাবু? কংকে মিলিয়ে কৈছে, অ' ধনীৰাম, দ্য মেন উইথ ন' লেগছ, অ' সেই মানুহজন যিজনৰ ভৰিখন নাই। উই ডিড বিল্ড এ হাউচ ফৰ হিম লাষ্ট ইয়েৰ, আমি তেখেতক যোৱা বছৰ বা পাৰ হৈ অহা বছৰটোত এটা ঘৰ বনাই দিছিলোঁ, বাট কিন্তু হি লেফ্ট ইট আফটাৰ হিজ মাদাৰ ডাইড, তাৰ মাকৰ মৃত্যুৰ পাছত সি সেই ঘৰটো এৰিছিল। ডিফাৰেণ্টলি এবল পিপুল, বিশেষভাৱে সক্ষম ব্যক্তিসকল, লাইক হিম, তেখেতৰ দৰে, নিড হেল্প, সহায়ৰ প্ৰয়োজন, উইথ দেয়াৰ ডেইলি কোৰ্ছ, ইউ ন', তেওঁলোকৰ দৈনিক প্ৰয়োজনীয় কাম কাজৰ ক্ষেত্ৰত সহায়ৰ প্ৰয়োজন, তুমি জানাই। ডক্টৰী, বাবু প্লিজ ডু ছামথিং ফৰ দ্য প'ৰ মেন, সেই দুখীয়া মানুহজনৰ কাৰণে কিবা এটা কৰা। হি স্পেণ্ডছ দ্য বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ, সেই থেতুৱে লগা ঠাণ্ডাৰ ডিচেম্বৰৰ নিশা তেখেতে পাৰ কৰে অন দি অ'পেন ভাৰাণ্ডা অফ আৱাৰ স্কুল বিল্ডিং, আমাৰ বিদ্যালয়ৰ বিল্ডিঙৰ মুকলি বাৰাণ্ডাত কটায়। কংকে মিলি, ডোণ্ট ৱৰি, চিন্তা নকৰিবা, উই আৰ বিল্ডিং এ হোম ফৰ পিপল উইথ স্পেচিয়েল নিডছ লাইক হিম, আমি বিশেষভাৱে সক্ষম ব্যক্তি লাইক হিম, তেখেতৰ দৰেই সেইসকলৰ বাবে ঘৰ সাজিম। ছ' ডেট, যাতে দে কেন লিভ উইথ ডিগনিটি, তেওঁলোক সন্মানেৰে জীয়াই থাকিব পাৰে। য়াং পিপুল লাইক ইউ, তোমাৰ দৰে যুৱ ব্যক্তিসকলে বা ডেকা চামে শুড ডু ভলিউণ্টাৰ ৱৰ্ক দেয়াৰ, অৰ্থাৎ সেইবিলাকত উপযাচী কাম কৰিব পাৰা। হুৱেন ইউ কেন, যেতিয়াই তোমালোকে পাৰা। ইউ উইল চি, তুমি চাব পাৰা, হাউ দে লাৰ্ণ টু ডু দেয়াৰ অ'ন কোৰ্ছ এণ্ড, তুমি চাব পাৰা কেনেকৈ সিহঁতে বা তেওঁলোকে লাৰ্ণ, শিকিব পাৰে, টু ডু, কৰিবৰ বাবে, দেয়াৰ অ'ন কোৰ্ছ, সিহঁতৰ নিজস্ব প্ৰয়োজনীয় কামসমূহ, এণ্ড অলছ' পেইণ্ট, আৰু কি কৰিব পাৰে, পেইণ্টো কৰিব পাৰে, ৰিড, পঢ়িবও পাৰে, প্লে গেমছ, খেলো খেলিব পাৰে, এণ্ড এনজয় আদাৰ হবিজ, আৰু অন্যৰ হবিক লৈ এনজয় অৰ্থাৎ আনন্দিতও হ'ব পাৰে। ইউ উইল চি হাউ ছাচ পিপল কেন লিড নৰ্মেল
এ হেপী লাইফছ এণ্ড লাৰ্ণ টু বি ইণ্ডিপেণ্ডেণ্ট। তোমালোকে এইটোও চাব পাৰা কেনেকৈ সেই মানুহখিনিয়ে এটা সাধাৰণ সুখী জীৱন যাপন কৰিব পাৰে আৰু লাৰ্ণ টু বি ইণ্ডিপেণ্ডেণ্ট, স্বাধীনভাৱে থাকিবৰ বাবেও শিকিব পাৰে। দক্ষৰী, থেংক ইউ বাবু, ধন্যবাদ বাবু। আই উইল হেল্প ইউ, মই তোমাক সহায় কৰিম ইন দ্য পঞ্চায়ত ৱৰ্ক, পঞ্চায়তৰ কাম কাজসমূহত। ছাত্ৰ ছাত্ৰীসকল, আমি এই 2 নম্বৰ খণ্ডটোত আমাৰ পাঠটোৰ অসমীয়া বিশ্লেষণ ইতিমধ্যে শেষ কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি পাঠটোৰ সন্নিৱিষ্ট থকা এক্টিভিটিসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। সকলোকে ধন্যবাদ জনালোঁ।